নমস্কাৰ। মাঘৰ বিহু আহি পালে আৰু মাঘৰ বিহু আহি পোৱাৰ লগে লগে এটা আমাৰ পৰম্পৰা ভেলাঘৰ সাজা। আৰু ভেলাঘৰ সাজিবলৈ এয়া নৰা কাটি আনিছে একদম চাইকেলত বজাই কৰি। এয়াই ফূৰ্তি এটা বনাওঁ আৰু আপোনালোককো দেখাওঁ আমাৰ ভেলাঘৰ বনোৱা। মই বাঁহ এডাল লৈ আহিলোঁ, বাঁহ কাটি ঘৰৰ পৰা, আৰু এয়া ভেলাঘৰলৈ লৈ যাওঁ য'ত ভেলাঘৰ বনাই আছে। আমাৰ দাদাহঁতে কামত লাগি আছে, এয়া চালি বনোৱাৰ কামত। ভেলাঘৰ হ'বই আৰু ৰেডি, আৰু হ'লেই খানা আৰম্ভ। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী, ঐ বহাগতে ধেমালি কৰোঁ, সবে মিলি হুঁচৰি জুৰো। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত ফুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত ফুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। ভেলাঘৰৰ ভিতৰ ভাগ ভেলাঘৰ বনাই ৰেডি, আৰু এতিয়া খানাৰ যোগাৰ এটা কৰিব লাগে। ৰাতিলৈ খানা খাম। এই যে নৰা কাটিছিল সিহঁতক খানা এটা খুৱাব লাগিব, খানা খাব। সেয়েহে বজাৰ কৰিবলৈ যাওঁ আৰু আপোনালোকক দেখাই যাম আমাৰ খানাৰ আয়োজনবোৰ। এয়া ৰাতিৰ খানাৰ আয়োজন। আলু ভাজি আছে, আলু ভাজি আৰু মাংস বনিব, মাংসও আছে। মাংস বনোৱাও দেখাম আপোনালোকক। এইটো মনজিত, ইয়াত ধনদাদা। আলু ভাজি আছে। খানাৰ কাৰিকৰ ধনদাদা। ধনদাদা ক'লে ময়ে বনাম, মই আলু ফ্ৰাই কৰিম আৰু মাংসটো বনাম, কেনেকুৱা লাগে খাই কিনে কবি বোলে। নিশ্চয় জানো ভালেই বনাব, কাৰণ আগতে ধনদাদাই বনোৱা খাই পাইছোঁতো। ধনদাদাই খানা বনাব, আমি খাম। আলু ভাজি ভজা হৈছে প্ৰায়, অকণমান আছে, সেইখিনিও ভাজিব। আৰু ইয়াৰ পিছতে বনাব মাংস। মাংসটোৱে মেইন। আৰু এইয়া আজি আমাৰ খানাৰ মাংস ফ্ৰাই কৰি আছে, আলু আৰু মাংস, তেল মছলা দি। আৰু মছলাটো পিছত দিব, আগতে মানে তেল দি পিঁয়াজ দি ফ্ৰাই কৰি আছে। এয়া মাংস। আমাৰ মন্দিৰ ওচৰত বহি আছে, ওচৰৰ পৰা উঠাই নাই মানে মাংসৰ কাৰণে। ভজা মাংস খোৱাৰ জুতিয়ে বেলেগ। এয়া আমাৰ যোগালী, কাৰিকৰৰ যোগালী। এয়া ৰন্ধনদাই বনাই আছে। আজি মুঠতে খাম আৰু খানা দগচি খাম। খানা ৰেডি। আমাৰ ভাইটিসকল আহিল, ভাত লৈ বহিছে। কাৰিকৰে কিবা সুধি আছে। সকলোৱে ফূৰ্তি, খানা খাব, ভেলাঘৰ বনোৱা। এয়া খানা, এয়াই কৰে ফূৰ্তি মনত। ভেলাঘৰ বনোৱা খানা হৈছে, আৰু বোলে মাংস বহুত ধুনীয়া হৈছে, সকলোৱে কৈছে। এয়াই ফূৰ্তি, সিহঁতৰ লগতে ফূৰ্তি অলপ কৰিলোঁ, খানাও খালোঁ।
এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ থাকিল ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ। মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা